পৰা ছুটি কৰি আহি মই যাবলগীয়া আছে ইয়াতে ৱাইটফিল্ড বুলি কয়। ৱাইটফিল্ড গৈ আছোঁ মানে মোৰ ঘৰৰ পৰা ঘৰ মানে গাঁৱৰ পৰা মোৰ ৰিলেশ্যনৰ ককা আৰু আইতা আহিছিলে মেডিকেল মানে হস্পিটেলৰ অলপ মানে কিবা কাম আছিলে গৈ আছোঁ। দেখাই যাম আজি আমি কেনেকৈ গৈ আছোঁ কি কৰি আছোঁ। বলক তেতিয়াহ'লে আমাৰ লগত ভিডিঅ'টো আপোনালোকে চাই দেখাই যাম। আমি বেংগলোৰৰ অলপ অলপ জেগা দেখাবলৈ চেষ্টা কৰিম। বলক সেইটো মোৰ বন্ধু বাইক লৈ আছে যাম। মানে ৰিলেশ্যনত ককা আৰু আইতা হয়, মোক মানে মাতিছে আৰু কিবা কাম অলপ আছে বোলে মই যাব লাগে আৰু সেইকাৰণে আহি আছোঁ ককা আইতাৰ লগত। ককা আইতাক আৰু লগ কৰিবৰ কাৰণে অপাৰেশ্যন মানে আমাৰ ককা আৰু আইতা অপাৰেশ্যনৰ কাৰণে আহিছিলে। আইতা ভাগৰ কিবা এটা হৈছিলে মানে সৰুকৈ আৰু এইটো অপাৰেশ্যনটো আহিছিলে তাতে অপাৰেশ্যনটো হৈ গ'ল। অপাৰেশ্যন ছাকচেছো হ'ল আৰু এতিয়া আমি গৈ আছোঁ মানে আইতাক চাবৰ কাৰণে গৈ আছোঁ হয়। কিন্তু হস্পিটেলৰ ভিতৰত কম নিদিয়ে, আমি বাহিৰৰ পৰাই ককাকে লগ কৰিব পাৰিম, আইতাক লগ কৰিব নোৱাৰোঁ আৰু সেইকাৰণে গৈ আছোঁ। ককাক লগ কৰি আহিম, ককাক লগ কৰি অলপমান কথা পাতিম। কথা পতাৰ পিছত আকৌ ৰিটাৰ্ণ আহিম। তাৰপৰা এতিয়া বলগীয়ালৈ আমি অলপমান লোকেশ্যন দেখাই আছোঁ। আমি এইটো বেংগলোৰ কৰি দেখাই আছোঁ। বেংগলোৰ অলপ আমি এতিয়া ৱাইটফিল্ড গৈ আছোঁ। ৱাইটফিল্ড বুলি কোৱা জেগাটো গৈ আছোঁ। ৱাইটফিল্ড জেগাটো ৰাস্তাটো কেনেকৈ, ৱাইটফিল্ড যোৱা ৰাস্তাটো কেনেকৈ অলপমান দেখাবলৈ চেষ্টা কৰিম। বলক তেতিয়াহ'লে বন্ধুসকল। হেল্ল' দোস্ত, ৱেলকাম টু মাই আছামিজ মিক্সিং ইউটিউব চেনেল। স্বাগতম মোৰ নতুন এটা ভিডিঅ'লৈ। মানে আমি এতিয়া য'ত গৈ আছোঁ আৰু জেগাটোৰ নাম ৱাইটফিল্ড হয়। ৱাইটফিল্ড আমি এইটো কিবা বুলি শ্ৰী সত্য সাই বাই হস্পিটেল গৈ আছোঁ আমি। আৰু বহুত ডাঙৰ হস্পিটেল হয়, ফ্ৰী হস্পিটেল হয় এখন। হয় বাৰু আপোনালোকৰ ঔষধৰ পৰা ধৰি অপাৰেশ্যনলৈকে চব ফ্ৰী হয়। তাত আমি গৈ আছোঁ এতিয়া বৰ্তমান। গৈ পেলাই এনে বাহিৰৰ পৰাই আপোনালোকক বাৰু হস্পিটেলখন দেখাবলৈ চেষ্টা কৰিম অকণমান। আৰু এতিয়া ব্ৰেকটো চাওক, এতিয়া গাড়ী বহুত ট্ৰেফিক যদিও ঈদ আৰু বন্ধ দিছিলে তথাপিও মানে বহুত ট্ৰেফিক হৈ আছে। লাহে লাহে গৈ থাকোঁ। চাই লওক বেংগলোৰ চফ্টৱেৰ হয় এইবিলাক এডপ কোম্পানী হয়। বহুত ডাঙৰ এডপ কোম্পানীটো বহুত ডাঙৰ হয়। চাই চলাইছোঁ কেনেকৈ দেখাম, এইটো বহুত স্পীড গৈছে মানে বহুত স্পীড হৈছে। স্পীড গ'লে ভালকৈ দেখা নহ'ব যে সেইকাৰণে সকলে মোৰ ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। তেতিয়া মোৰ নতুন ভিডিঅ'বিলাক পাব। আৰু চাওক ট্ৰেফিক মানে ব্ৰেক কৰিও দেখাই গৈছোঁ আৰু এইটো বহুত স্পীড চলাইছে আৰু গাড়ী তাতে ট্ৰেফিক বেছি। তাক কৈছোঁ মই লাহে লাহে চলাবৰ কাৰণে, কথা ক'লে কথা নাই মানে। এইটো আহি গৈছে টাৰ্ণিং গৈ পেলাই আকৌ ইউটাৰ্ণ ল'বৰ কাৰণে আৰু আধা কিলোমিটাৰমান যাব লাগিব। পুৰা ট্ৰেফিক, ফুল ট্ৰেফিক। বহুত দূৰ আহি গ'লোঁ। আহি আমি হস্পিটেল পাব হৈছোঁ আৰু বহুত ট্ৰেফিক। লগাই দিছোঁ কাৰণ পুলিচে চেকিং কৰিলে মানে 5,000 টকা ভৰিব লাগিব। বেংগলোৰত বহুত ষ্ট্ৰিক্ট ৰুলছ হয়। পুলিচে ধৰিলে মানে 5,000 টকা ফাইন মানে 5,000 টকা ফাইনৰ কথা কয়। সেইকাৰণে হেলমেটটো লগাই দিছোঁ। হেলমেটটো লগোৱাটো নিজৰ কাৰণেও ছেফটি আৰু আপোনালোকেও ক'ৰবাত যদি ডাবল যায় ডাবল বা ছিংগল গ'লে হেলমেট পৰিধান কৰক। আৰু হেলমেটটো লগোৱাটো বহুত মানুহৰ কাৰণে ছেফটি হয়। হেলমেটটো লগাবলৈ কেতিয়াও নাপাহৰিব, সকলোৱে চাওকচোন কিমান ট্ৰেফিক, ফুল ট্ৰেফিক। বহুত মানুহ হৈ আছে, কিবা হৈ আছে ভগৱানে কিবা হৈছে বহুত মানুহ। তো ৰথ এখন বনাই পূৰা ওখ। আজি কিবা এটা মানে ফাংচন আছে না, সেইটো মোক কম আজি কিবা ফাংচন আছে, সেইটো কাৰণে মানে পূৰা ফেষ্টিভেল চলি আছে ইয়াত ৱাইটফিল্ডৰ পৰাই। আৰু বহুত হেভি ফেষ্টিভেল হৈ আছে। মানে বহুত মানুহ মানে প্ৰটেক্ট কৰি আছে, পুলিচে প্ৰটেক্ট কৰি আছে। ইমান হেভি এটা মানে হৈছে, আমি দেখাব নোৱাৰিলোঁ বাৰু। দেখাবৰ কাৰণে আমি সক্ষম নহ'লোঁ কাৰণ ট্ৰেফিকৰ মানে মেইন ৰাস্তাতে হৈছে।
আৰু ট্ৰেফিক হৈ আছিলে যে সেইকাৰণে দেখাব নোৱাৰিলোঁ। ৰাস্তাটো কিন্তু বহুত সুন্দৰ হয়, মানে বহুত ধুনীয়া হয়। ইমান ধুনীয়া ৰাস্তা বেংগলোৰ, ক'বলৈ কোনো ভাষা নাই মানে তাত। মোর হৃদয় রামধেনু হইয়া খাতু রঙি রঙেরে বুকুতে বিয়প ইমান ধুনীয়া ধুনীয়া প্লেচ আছে, দেখিছা কিমান ডাঙৰ ডাঙৰ চেষ্টা কৰিলোঁ আৰু ময়ো আমাৰ ককা আইতাহঁতক লগ কৰিবলৈ আহি আছোঁ। যিহেতু আমাৰ আইতাভাগৰ অপাৰেশ্যন হৈছিলে সেইকাৰণে অলপমান লগ কৰিবলৈ দেখিছোঁ নে কি ধুনীয়া প্লেচ ভাবিলে ইমান ধুনীয়া ভিউ। আমাৰ বাইকৰ পেট্ৰল খতম হৈ গ'ল আৰু এতিয়া আমি বাইক খেলিব লাগিব। বহুত দুখৰ কথা, ক'ত আহি ফচি গ'লো ইচ্ছা কিমান দূৰ মানে আমি হস্পিটেল পাই গ'লো। এই হস্পিটেলৰ পৰা এতিয়া আকৌ আগলৈ যাব লাগিব পেট্ৰল পাম্পৰ কাৰণে। পেট্ৰল পাম্প বহুত দূৰত আছে, মিনিমাম 300 মিটাৰমান আছে, যাব লাগিব আৰু গৈ থাকিম। ব'লক দেখাই আছোঁ গৈ পেলাই, ভাল লাগিব। এতিয়া আমি খেলি খেলি যাম বাইক। কি অৱস্থা হ'ল চাওক না, বাইক খেলিছে চাওক না বাই বাই, টাটা, গুড বাই, গয়া। অৱস্থা হৈ গ'ল বেচেৰাটো, কেনেকুৱা অৱস্থা, পেট্ৰল খতম হৈ গ'ল। এতিয়া গৈ থাকিম আৰু খোজকাঢ়ি গৈ পেট্ৰলটো ভৰাই লওঁগৈ আগত। পেট্ৰলটো ভৰাই লোৱাৰ পিছতহে আৰু আকৌ ৰিটাৰ্ণ আহিব লাগিব মেডিকেললৈ। লোকেশ্যনটো চাওক। পেট্ৰল পাম্পলৈ মই নগ'লোগৈ, সিয়ে মানে এটা লিফ্ট লৈ পেলাই গ'ল বেলেগ এটা লগত, মানে বাইক এখন ৰখাই পেলাই হেল্প ল'লে। হেল্প লৈ সি এতিয়া লৈ আহিব গৈ পেলাই। মই ইয়াতে ৰখি আছোঁ আৰু সি অহালৈকে, মানে তেল লৈ আহিব, তেল লৈ অহাৰ পিছত বাইকত ভৰাৰ পিছত আকৌ আমি হস্পিটেল যাম। পেট্ৰল চেট্ৰল ভৰাই যিহেতু পেচেণ্ট হয় অলপমান ফুড লৈ ল'লোঁ, আঙুৰ ল'লোঁ আৰু চব বেঙেনা চেঙেনা চব লৈ ফুড চুড লৈ ল'লোঁ। লৈ পেলাই এতিয়া হৈ গ'ল আৰু পইচাটো পে' কৰি লওঁ। পইচাটো পে' কৰি পেলাই গৈ আছোঁ আমাৰ ককাৰ ওচৰলৈ। ককা মাতি আছে, ফোন কৰি আছে, গৈ আছোঁ। হস্পিটেল পালোঁহি, লেকিন চব বস্তু দিলোঁ, ফুড চুড দিলোঁ, সোমাবলৈ নিদিয়ে খালী ভিতৰত। এয়া দিলোঁ আৰু সেইখনে আছিলে হস্পিটেলখন, অলপ ডাঙৰেই আছে বাৰু, ফ্ৰী হস্পিটেল হয়, জানে আছিলে। এতিয়া আমি গৈ থাকোঁ আৰু আমাৰ ককা গ'লগৈ দেখাবলৈ, নহ'লে মানে কিবা ভিতৰলৈ সোমাব নিদিয়ে, সেইকাৰণে ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু বেয়াও লাগিলে কৰিবলৈ। আৰু এইটো মোৰ লগতে আমি দুইটাই আহিছোঁ, এতিয়া যামগৈ আৰু গৈ থাকোঁ ন। আমি চব কাম চাম কৰি ক্লিয়াৰ হৈ গ'ল। আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ, কাৰণ ভিতৰত আমাক সোমাবলৈ নিদিয়ে বিশেষকৈ, সেইকাৰণে আমি আপোনালোকক হস্পিটেলখন দেখাব নোৱাৰিলোঁ, মানে ক্লিয়াৰ সম্পূৰ্ণকৈ দেখাব নোৱাৰিলোঁ। আৰু আমাৰ এতিয়া ককাক ফুড চুড দিয়া চব হৈ গ'ল আৰু কথাও অলপমান পাতিলোঁ। এতিয়া আমি আকৌ ৰিটাৰ্ণ ৰুমত আহি আছোঁ। ৰুমত গৈ পেলাই আমি ভিডিঅ'টো সমাপ্ত কৰিম। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক লাইক ছাবস্ক্ৰাইব নকৰে, চাই বেয়া পাই চাগে ন। আপোনালোকে ছাপোৰ্ট কৰিলেহে মই আপোনালোকক ভিডিঅ' বনাই দিব পাৰিম আৰু আগলৈ ভাল ভাল ভিডিঅ' পাৰিম। ৰাইট যাব লাগে। বেক ভিউবিলাকে দেখাইছোঁ আৰু অলপমান মানে বেক ভিউটো বেছি দেখাইছোঁ। মানে কি হ'ল আমি বাইকতে অহা যোৱা কৰি আছোঁ যে সেইকাৰণে বেক ভিউটো দেখাইছোঁ আৰু কি ধুনীয়া লোকেশ্যন, বাপৰে বাপ।
মজা আৰু তাতে কেমেৰা কোৱালিটিটো বহুত ভাল আছে আৰু নতুনকৈ মোবাইল লৈছে আৰু মোৰ মোবাইল নহয় মানে মোৰ মোবাইলটো চাৰ্জ খতম হ'ল সেইকাৰণে মোৰ লগৰটো মোবাইল মই ভিডিঅ' কৰি আছোঁ এইফালে ৰাইট আহি পালোহি ট্ৰেইন ৰাস্তাত এতিয়া ট্ৰেইন আহিব সেইকাৰণে আমি অলপমান ৱেইট কৰিছোঁ ট্ৰেইনটো অহাৰ পিছত আমি এইটো ষ্টপ কৰি ৰাখিছে দুইফালৰ দুইটা ছাইডৰ পৰা আৰু তাৰপিছত যাম আৰু ট্ৰেইনখন আহি পাব ট্ৰেইন আহি গ'ল ট্ৰেইনৰ আৱাজ শুনিছোঁ ট্ৰেইন আহি আছে ট্ৰেইন বহুত দিনৰ মই ট্ৰেইন চাম ওচৰৰ পৰা আপোনালোককো দেখাই আছোঁ ৰ'ব এনেকৈ দেখা ট্ৰেইন আহি আছে আমাৰ সন্মুখতে ট্ৰেইন গুচি যাব এতিয়া এইটো আমাৰ আটাই অসমৰ নেকি অসমৰ অঁ আপুনি অসমৰ নেকি এই মজা আপুনি অসমৰ আমাৰ অসমৰ মানুহ ৰখি আছে অসমৰে হয় এটাক মাতোতে এটা অসমীয়া মাত লগাইছে আৰু মজা লাগিলে আহি গ'ল ট্ৰেইন মালগাড়ী হয় এখন মালগাড়ী কিবা মাল চাল অনা কৰি আছে মজা केटा दबा আছে कितना दबा है पता नहीं ना एंड्रॉस में बोलो कितना रहेगा खत्म फिनिश ट्रेन गुसि गल এতিয়া এইটো ওপেন কৰিব আমি লাহে লাহে যাম আৰু এইটো উঠাই দিলে গাড়ী দেখ লগাই দিব এইটো উঠাই দিলে আহি গ'লোঁ আমি মেইন হাইৱেত আহি পাই গ'লোহি এতিয়া আমাৰ ৰুমলৈ বেছি দূৰ নাই আৰু আমি ৰুম পাই আছোঁ অতি শীঘ্ৰে চাই থাকক আমাৰ ভিডিঅ'টো এণ্টলৈকে কিবা এটা কওক তুমি কিবা এটা কওক আহি গৈছোঁ আৰু কিমান বেছি দূৰ নহয় কেনেকৈ লাগিলে তোমাৰ মেডিকেল হস্পিটেল গৈ ভাল লাগিছে কিন্তু এটা কথাত বেয়া লাগিছে ভিতৰত এণ্টি নাই ন ভিতৰত এণ্টি নাই এইটো বেয়া লাগিছে মানে বেয়া লাগিছে অলপ আৰু মানুহটো মিট কৰি কেনেকুৱা লাগিলে এইটো আংকেলটো বহুত ভাল আছে অসমৰ ন আমাৰ অসমৰ মানে আমাৰ কাকা হয় দেই হয় নহয় অঁ ঠিক আছে বহুত ভাল লাগিলে কাকাৰ লগতো কথা চথা পাতিলোঁ আৰু এই মজা আৰু এতিয়া আমি মেইন হাইৱেত আহি গ'লোঁ আহি যোৱাৰ পিছত মানে আমাৰ ৰুমলৈ বেছি দূৰ নহয় এইটো বহুত স্পীড চলাইছে বহুত স্পীড চলাইছে দেই ইমান স্পীড নচলাবি চাকি কৰা নাই ইমান স্পীড নচলাবি দেই বাবা अरे कहना क्या चाहते हो ঠিকে দাদা এই মজা চুলি দেখিছে না চুলি বাপৰে এটা খাবা বৰফ চৰফ এইটো বহুত লাইট মাছ আছে একদম খাওঁ কৰি থাকে এতিয়া তোমালৈ এখন সৰু মানে পইচাতে থকা হোটেল মানে ৰাস্তাত থকা হোটেল আৰু এতিয়া কবি মঞ্জুৰি বনাব কবি মঞ্জুৰি খাম কবি মঞ্জুৰি বনাবৰ কাৰণে পিঁয়াজ আৰু তেল ষ্টাৰ্ট হৈ গ'ল বনোৱা কবি মঞ্জুৰি ৰচম দি দিছে মই ইমান চিনি নাপাওঁ হ'লেও মানে অলপমান দেখাই দিছোঁ আৰু ফাইনেলি আমাৰ কবি মঞ্জুৰি আহি গ'ল দেখিছেনে কিমান ধুনীয়াকৈ দিছে কবি মঞ্জুৰিৰ ওপৰত পিঁয়াজ না চচ নালাগে অলপ নালাগে হৈ যাব বাছ চচ ইমান নালাগে মোৰ চচ ইমান ভাল নালাগে কবি মঞ্জুৰি আহি গ'ল খাই লওঁ তেতিয়াহ'লে বঢ়িয়া আছে মজা আছে ফেণ্টাষ্টিক আৰু বা যদি কোনোবা যদি বেংগলত আছে তেতিয়া মাৰথালি অহা ছাৰ্ভিচ দূৰত আহক ফুটপাথতে বহাই থাকে খাব পাৰিব মজা আছে ফেণ্টাষ্টিক কেনেকুৱা লাগিছে ভাল হৈছেনে देखो कैसे बत्तीसी दिखा रहा है ससुरा ভাল লাগিছে পুৰা টেষ্টি আছে আহক আপোনালোকে যদি খাবলৈ মন আছে
আমাৰ গভীৰ মঞ্জুৰি খোৱা বোৱা সকলো খতম হৈ গৈছে আৰু এতিয়া আমি আহি পাই গ'লো ৰুমত যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাই দিব তেতিয়াহে মোৰ ভিডিঅ'বিলাক নতুন ভিডিঅ'বিলাক আপোনালোকৰ প্ৰথমতে পাব চ' তেতিয়াহ'লে আজিলৈ বাই বাই আকৌ লগ পাম পুনৰ নতুন এটা ভিডিঅ'লৈ